নমস্কাৰ ৰাইজসকল, কি খবৰ? ভিডিঅ'টো বনাবলগীয়া আছিলে, বনাইছোঁ আৰু আজি 3-4দিনমান হ'ল। আমাৰ গাঁৱৰ বোৱাৰীজনী নিউদেশ হৈ আছে নিউদেশ আজি খবৰ খাতি একোৱে পোৱা নাই। খানাটো এজাহাৰ দিয়া হ'ল, তাকে লগত ছোৱালীজনী লৈ গৈছে, অকণমানি ছোৱালীজনী দেখুৱাইছোঁ এজনী। তাৰপিছত বোৱাৰীজনীকো দেখুৱাইছোঁ, চাবচোন ইয়াত। তাকে কি হ'ব, এনেকৈ ল'ৰাটো কেৰেলাত আছেগৈ, মানে বোৱাৰীজনী গিৰিয়েক আৰু কেৰেলাত কাম কৰে। ইয়াত মাইকী মানুহে ঘৰত থৈ যায়, কি কৰিব? এনেকুৱা কৰিলে কি হ'ব না? তেনেকুৱাকৈ এজনীয়ে এনেকুৱা কৰিব, গোটেই মাইকী মানুহখনৰ বনামখিনি যায়। তাকে শাহুৱেক আৰু শহুৱেকে কান্দি কাটি কিবা হৈ আছে। খানাটো দিলে, খানা কি ৰেচপঞ্চ দিছে নাজানো। তাকে ভিডিঅ'টো চাবচোন, চাব মানে শ্বেয়াৰ কৰিব যিমান পাৰে, ফেচবুকত চোৱা হ'ল যিমান পাৰে শ্বেয়াৰ কৰিব। ক'ত আছেগৈ, কি কৰি আছেনো, তাকে মই শহুৱেকৰ সুধোঁ কথাটো, কেনেকৈ কি হ'ল। টকাও বহুত নিছে বোলে মানুহৰ পৰা ধাৰৰ মানে কি দিয়ে কামত থাকে আৰু ইয়াত ঘৰ বনাম বুলি বা কিবা কৰিম বুলি পইচা ধাৰ লৈছে। পইচাখিনি লৈ পলালে আৰু নাই, খবৰ খাতি নাই এতিয়ালৈকে, কোনো মুহূৰ্ত নাই, মানে কোনো গম পোৱা নাই ক'ত আছে, কি কথা। তাকে চাব মানে শ্বেয়াৰ কৰিব যিমান পাৰে, যোনে য'তে দেখে খবৰ কৰিব। মই নম্বৰটো দিছোঁ, ইয়াতে চাবচোন, যোনে যি পায় ফোন কৰিব পালে মানে। অন্ততঃ অকণমানি ছোৱালীজনী লৈ গৈছে, ছোৱালীজনী উদ্ধাৰ হ'লেও যিমান পাৰে শ্বেয়াৰ কৰিব। বাৰু শাহুৱেকক সুধি চাওঁচোন, কেনেকৈনো যাব পালে, কেতিয়ানো কিবা গম পায় নে কি এনে কথাটো গম লৈ লওঁ বাৰু। শ্বেয়াৰ কৰিবচোন, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে বেলেগেও এনেকুৱা সাহস নকৰে আৰু চবে পাওঁ ভিডিঅ'টো। সুধি চাওঁ বাৰু। কিন্তু কওকচোন, আপোনালোকৰ বোৱাৰীজনী কি পলালে বুলি শুনিছিলোঁ? বোৱাৰীজনী কিবা কোম্পানী এটাৰ পৰা বস্তু দিম বুলি আশা দেখুৱাই পিনে তাইক ফোন কৰি পইচা অলপমান টানি নিলে। সেই পইচাখিনি তাই পলাই গৈছে ধাৰখিনি ঘৰত, ছোৱালীজনীও লৈ গৈছে নহয় লগত। এতিয়া ছোৱালীজনী বা ক'ত কি হৈছে। ছোৱালীজনী এতিয়া এজাহাৰ দিছে ন আপোনালোকে? থানাত এজাহাৰ দি থৈছোঁ, তাইকো ফটো দিছোঁ, মাকো দিছোঁ, জীয়েকো দিছোঁ। যে যদি ক'ৰবাত দেখিছে ছোৱালীজনী যেনে বচালেও হ'ব, মাকজনী যিমান হওক, মোক ছোৱালীজনী লাগে। ছোৱালীজনী 4 বছৰীয়া, 4 বছৰ চলি আছে এতিয়া। ল'ৰাটোতো কেৰেলাত আছে ন? ল'ৰাটো কেৰেলাত আছে, ল'ৰাটো গমেই নাপায় এইবিলাক কথা। তাৰপিছত এতিয়া পুলিচে আপোনালোকক কি ৰেচপঞ্চ দিছে? পুলিচে বিচাৰিম বুলি কৈছে। বিচাৰি উলিয়াই দিব পাৰিম বুলি আশা দিছে। এতিয়া বিচাৰিছে নিবিচাৰিছে তেওঁলোকেহে জানিব। তাৰপিছত কি আকৌ কিবা ক'ৰবাৰ পৰা পইচা পাতি কি ধাৰলৈ নিছে বুলি কোৱা হৈছে, হয় নাই কথাটো? ধাৰৰ পৰা নিছে, চব লোকৰ পৰাই নিছে ধাৰ। নিজৰ পইচা বুলিবলৈ নিছে বুলি গম নাপোৱা। তেতিয়া ছোৱালীজনী নাতিজনীয়ে আপোনালোকক লাগিব এতিয়া? নাতিজনীয়ে লাগে, সেইজনী য'ত যি হয় হওক, মোক নাতিজনীয়ে লাগে। ইমান অকণমানি ছোৱালীজনী ক'ত বা কি হৈছে। এইটোতো হয় বাৰু কথাটো। তাকে ৰাইজ চাবচোন, এইটো শ্বেয়াৰ কৰিব পাৰিলে। তাকে এতিয়া এই যাৰ পৰা ধাৰ নিছে আপোনালোকক কিবা কৈছে নেকি কোনোবাই? আমাক একো নাই কোৱা বাৰু, আমাক ৰিক্সো দিয়া নাই। তাই ৰিক্স লৈ পিনে পইচাখিনি নিছে। মতাটোকো ৰিক্স দিয়া নাই, আমাকো ৰিক্স দিয়া নাই। হ'ব গৈছে ইমানখিনি, কিন্তু আমাক সেই কৰি তাই যাব নালাগে আকৌ দেই। এইবিলাক তাৰপাছত আৰু আগতো এবাৰ এনেকৈ গৈছে, আগতো হ'লেও যাওঁতে মই সেইবাৰ সামৰি ল'লোঁ। তেতিয়া ক'লোঁ তহঁতি তাত বেলেগকৈ খাব নালাগে, এই 2টা ৰুম তহঁতক দি দিছোঁ, এই 2টা ৰুমতে তহঁতি খা, সেইপিনে ভাত বনাই ঘৰতে বনাই ল, তালৈ যাব নালাগে। মানে গুচি গ'ল।
গৈ পেলাই কৈছে কি এতিয়া থাকে, তেতিয়া আমাৰো বেয়া লাগে ন। তেতিয়া ক'লোঁ বোৱাৰী তই ঘৰলৈকে গুচিয়াগৈ যা, তই আমাক একো কৰি দিব নালাগে, একো এটা হেৰি কৰি দিব নালাগে, তই নিজৰ মতে খাবি, নিজৰ মতে চলিবি, মাইনা যি টকা পইচা দিব তই ল'বি, মোক এটকাও নালাগে, তই ঘৰলৈ গুচি আহ। নিজ স্বাধীনতা দিছে আপোনালোক, অঁ তাই নিজৰ মতে চলক, কিন্তু ভালকৈ চলক। অঁ এই ল'ৰাটো মৰাৰ পিছত মই ইয়ালৈ আহিবলৈ ক'লোঁ, নাই তই কৈছ বুৰ্বকৰ কথা কোনোৱে শুনিব নি? পৰিয়ালত এনেকুৱা বোৱাৰী এজনী নাই এনেকুৱা হেৰি বদনাম কৰা। আমাৰ চেতিয়া পৰিয়ালৰ বোৱাৰী কেইজনী হিচাপ কৰিলে বহুত ওলাব, ঢেৰ ওলাব আমাৰ ককা ভাইকেইটাৰ ওচৰত। কিন্তু মই একেবাৰে সৰু বোৱাৰীজনীহে, সৰু বোৱাৰী বুলিয়ে কৈছোঁ বাৰু, সৰু বোৱাৰীজনীয়ে এইবিলাক বদনাম কৰিছে। বংশত হ'ব, বংশত সৰু দেই, সৰু বোৱাৰীজনীয়ে তেনেকুৱা কৰিছে। লাষ্ট কাণ মানে নাক কাণ কাটিছে আৰু চফা বুজি নাই। নাৰী মহিমা নাৰী বুলি ক'লে চবকে লেটিয়া নাই যেনিবা, কি ক'ব এতিয়া। কেৰেলা গৈছে মানুহটো, মানুহজনী ইয়াত 30-40 হাজাৰমান বোলে বেলেগৰ পৰা ধাৰে লৈ গৈছে। তাকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে, যাতে বেলেগে আৰু সুবিধাটো নাই এনেকৈ